গরু মাংস অন্য ঠাইতো এনেকে অভিযান চলাইছে নেকি? এইটো আমাৰ চলি আছে আমাৰ ক'ত ক'ত বিশেষকৈ আমাৰ এতিয়া এইটো আৰু আমাৰ মোৰ এৰিয়াখিনিহে ক'ব পাৰিব, বেলেগখিনি ক'ব নোৱাৰিম মই। মানে বস্তুখিনি পাইছে কোৱা গৈছে যিখিনি পাইছোঁ সেইখিনি চিজ কৰিছোঁ। স্যাৰ কিমান কেজি হ'ব? ৱেটটো আমি ক'ব নোৱাৰিম এতিয়া, পিছতে ক'ব পাৰিম। চিজ কৰিছোঁ কাৰণ সেইখিনি হোটেলত অনাকেইজন আমি লৈ গৈছোঁ সোধপোছৰ কাৰণে। আৰু কি ৰেট কৰিছে খালাচি কৰিছে গরু মাংস কিমান পালে 3 কিলো মান আৰু মহৰ মাংস আছে 25 কিলো পেকেট আহে এইটো পেকেটটো লৈ আহিছোঁ আমি মহৰ মাংস কেঁচাটো। কেতিয়াৰ পৰা বিক্ৰী কৰি আছে আপুনি? আমিতো আগতে চলিছিল যেতিয়া মানা কৰিছিল তাৰ পৰা বন্ধই আছিল, আমি মহৰ মাংস চলাই আছোঁ। হঠাৎ মাজে চাজে অলপ মানে এইটো নাপালে এইটো লৈ আহোঁ আমি এই গৰু মাংস। আপুনি নাজানে যে চৰকাৰে অসম চৰকাৰে এনেকৈ বাধা কৰিছে, কিন্তু তথাপি এইটো মাংস কেতিয়াবা নাহে, তেতিয়া আমি হোটেলটো বন্ধ কৰিব লগা হয় না, অলপ লৈ আহোঁ 5 কিলো 10 কিলো মান। কিমান কেজি উঠাৰ আছে তোমাৰ দোকানৰ পৰা? 3 কিলো মান ৰান্ধা মাংস আৰু কেঁচাটো হেৰি আছে মহৰ মাংস। আৰু ওচৰত কয়টা দোকান আছে এইফালে এই এৰিয়া? 4টা দোকান। 4টা দোকানতে বনায়? এইফালতে ইহঁতে বা কি বনায় নাজানো, আমাৰতো এনেকুৱা বনায় একে চিষ্টেমত চলে। কিমান বছৰৰ পৰা এই দোকান দি আছে দোকান? আমি 7 বছৰৰ পৰা। গরু মাংস ইয়াত বিক্ৰী কৰে আৰু কৰে নেকি? না আগত মই হেৰি ৰুটি আৰু বিৰিয়ানী বিক্ৰী কৰিছোঁ, এই 3 বছৰ হ'ল এইটো দোকান হেৰি কৰা। মানে আপুনি মাংস 3 বছৰৰ পৰা বিক্ৰী কৰি আছে? নাই আগতো বেলেগ মাংস বিক্ৰী কৰিছোঁ, আমি আগত বিক্ৰী কৰা নাই, এই অলপ কিছুদিনৰ পৰা বিক্ৰী কৰি আছোঁ আৰু। আপোনাৰ নাম? আমিৰ হুছেইন। আমিৰ হুছেইন। আৰু হোটেলৰ নামটো কি? কোনটো? হোটেলৰ নাম? হোটেল আমিৰ ভাই। আমিৰ ভাই হোটেল। আৰু আপোনাৰে দোকান নহয় জানো? মোৰ দোকান। আপুনি মালিক? আৰু ওচৰতো? এইটোতো মুছলিম দোকান। কি নাম সিহঁতৰ মালিকৰ? ৰেজ্জাকুল। আৰু পিছত এইটো মফিজ নাম তাৰ নেক্সটটো, তাৰপিছত এইটো আলিনুৰ বুলি কয়। গৰু মাংস পাইছে নেকি? অলপ বনোৱা মাংস অলপ আছে 3 কিলো মান। 3 কিলো। 3 কিলো মান পাইছে। 4খন হোটেলতে পাইছে? নাজানো এইফালে দাদাজী হোটেলৰ নাম? এতিয়াতো চলি থাকে এইটো বিজনেছ না? হা এইটো নাই মহৰ মাংস আমি